হেল্ল' এভৰিৱান, আজি আমি কথা পাতিব ওলাইছোঁ ডিম্পুদাৰ বিষয়ে। ডিম্পুদাই ফাইনেলি গৈ পালে জাৰ্মানী। ডিম্পুদাই জাৰ্মানীত গৈ এয়াৰপৰ্টত জাৰ্মানীৰ বিষয়ে কি কয় আপোনালোকে চাই লওক। তো আহি পাই গ'লোঁ জাৰ্মানী, হিটলাৰৰ দেশ। মানস দা, গৌৰৱ ভাই, দিছ ইজ জাৰ্মানী ভাই, মেইন জেগা, হিটলাৰৰ জেগা ভাই। তাৰপিছত ডিম্পুদাই জাৰ্মানীত গাঁও এখনৰ খেতিপথাৰ কেনেকুৱা হয় তাক দেখায়। হে দোস্ত, মই জাৰ্মানী আহি পাই গ'লোঁ কালি ৰাতি, আৰু আজি পুৱাই জাৰ্মানীৰ পথাৰৰ মাজত খেতি চাবা আহিছোঁ। তো এইখন মানস দা হাতৰে গাঁও। তাই পথাৰত কি খেতি কৰে? এই পথাৰত আলু, তাৰপিছত তোমাৰ গোমধান, ঘেঁহু চব কৰে আৰু। তো এইখন এখন গাঁও, মানে এই দূৰত সেইখন চহৰ, আৰু গাঁওখন চাওক সেই পৰা এনেকে আৰম্ভ হয়। আৰু এই দূৰত আপুনি এটা টাৱাৰ দেখিব, এইটো টাৱাৰ, এইটো বোলে এই পৃথিৱীৰ প্ৰথম টিভি টাৱাৰ। আমাৰ যেনেকে গুৱাহাটীত টিভি টাৱাৰ আছে, তো জাৰ্মানীৰ এই গাঁও। আৰু অহাকালি আমি ক'ত যাম? ছুইজাৰলেণ্ড। তো বম বম ৰিল, ফটো, ভিডিঅ' চাই থাকিব নাপাহৰিব। এতিয়া এই গাঁওখনৰ মাজত আমি অলপ আলু চালু বিচাৰো, এইফালে পিকনিক চিকনিক মাৰাব। এই কাষে নদীও বৈ গৈছে। দিছ ইজ ইয়াৰ গোমধান ছিঙি নিওঁ নেকি? এই গোমধান চাওক, ধান চাওক, গোমধান, দেখিছে গোমধান। এই ইউৰোপ আৰু খাটা নদী। ডিম্পুদাই জাৰ্মানীত এটা ফানি কাপোৰৰ ব্ৰেণ্ডৰ কথা কয়। কিনো কয় আপোনালোকে ক্লিপটো চাই লওক। তো জাৰ্মানীত কাপোৰৰ ব্ৰেণ্ড এটা আছে। এইবিলাক কাপোৰৰ ব্ৰেণ্ডটোৰ নাম হৈছে কেলা। অনলাইনো কিনিব পাৰে ব্ৰেণ্ডটোৰ পৰা। এয়া চাওক, www.kela.in। তো কেলা ডাইৰেক্ট কিনিব পাৰে, ডাইৰেক্ট কেলা। আপোনালোকৰ কাপোৰ চাপোৰ কেলাৰ পৰা কিনে? কেলা। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ইউটিউব ৰিলেটেড নিউজৰ কাৰণে ছাবস্ক্ৰাইব কৰিব।